নমস্কাৰ আমাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি সৰু সৰু দুই এটি কথা দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আচলতে এইটো কি ধৰণৰ ব্লগ হয় সেইটো আমিও ক'ব নোৱাৰিম, যিহেতু আমাৰ উদ্দেশ্য আছিল যে আমাৰ অসমৰ বা আমাৰ অঞ্চলৰ যিমানকেইটি ঐতিহ্যমণ্ডিত স্থান আছিলে সেই স্থানসমূহলৈ আপোনালোকক লৈ যোৱাৰ কথা আছিলে, কিন্তু এইকেইদিন বতৰ আৰু লকডাউনৰ কাৰণে আমি বাহিৰলৈ ওলাব পৰা নাই। যিকেইটা দেখুৱাইছিলোঁ সেইকেইটা আমাক ঘৰৰ ওচৰৰে আছিল, গতিকে আমি তেনেকুৱাকৈ দেখুৱাব পাৰিছিলোঁ। লকডাউনৰ মাজতে কিছু খেতি কৰিব চেষ্টা কৰিছিলোঁ। এইকেইদিন বৰষুণৰ কাৰণে অকণমান পানী জমা হৈছে, পানীটো ওলাই যাবৰ কাৰণে ব্যৱস্থা কৰি দিছোঁ। আজি ইয়াতে লাগি আছোঁ, ভাবিছোঁ আপোনালোককো অকণমান মোৰ খেতিডৰা দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। এনেধৰণে খেতি বাতি কৰি থাকিলে আচলতে ঘৰতে খোৱাও হয়, নিৰ্ভেজালতে খাদ্য খোৱা হয়। গতিকে সকলোৱে চেষ্টা কৰক, যিহেতু লকডাউন চলি আছে, সকলোৰে ঘৰত অকণমান হ'লেও মাটি আছে, সেইখিনি মাটিতে এই ধৰণৰ খেতিবিলাক কৰিব পাৰে। ইয়াত বিভিন্ন ধৰণৰ খেতি কৰা হৈছে। সৌফালে আমি ৰঙালাও খেতি কৰিছোঁ, জিকাৰ খেতি কৰিছোঁ, ভেন্দি আছে, চাইডে চাইডে ভেন্দি আছে, আৰু এইফালে নেচেৰা আছে, বিন আছে, এনেকুৱা ধৰণৰ বিভিন্ন খেতি কৰা হৈছে। এতিয়া গোটেইখিনিতে পানী হৈছে, গতিকে আমি চেষ্টা কৰি আছোঁ পানীখিনি যাতে বাহিৰলৈ ওলাই দিব পাৰোঁ আৰু গাছকেইটা যাতে নমৰে। ওচৰতে আমি এডাল এজাৰৰ গছ দেখিছোঁ, এজাৰ ফুলি আছে, তাকে চাবৰ কাৰণে যাওঁ আৰু আপোনালোকলৈ লৈ যাম। অকণমান চাব দেই, পৰি গ'লো। এটি খগেন মহন্তৰ এটি গীত আছিলে, এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ। আচলতে বেজাৰ কিহৰ কাৰণে কৰে, এই শব্দটো কিহৰ কাৰণে লিখিছিলে, সেই শব্দটোৰ কথা মই ক'ব বিচাৰিছোঁ। যেতিয়া এজাৰ ফুলে, এজাৰ জেঠ মাহত ফুলে, আৰু সচৰাচৰ অসমীয়া জনজীৱনত বহাগ মাহত বিয়া পতা হৈছিলে আগৰ দিনত। বহাগ মাহত যেতিয়া বিয়া হৈ যায়, তেতিয়া ছোৱালীবিলাকে এজাৰ ফুলা দেখি বেজাৰ কৰিছিল, মানে তেওঁৰ বিয়াখন এই বহাগতো নহ'ল। সেই কথাটোকে লৈ পেলাই সেই গীতটো ৰচনা কৰা হৈছিল, আৰু খগেন মহন্তদেৱে খুব সুন্দৰকৈ গাইছিলে। এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ, কিয় মনে মাৰি থাক মোৰ দেহি ঐ, আছেনে মোলৈ তোলৈ যিটো মোৰ চিত। এজাৰ দেখুৱালোঁ। এইবাৰ আমি প্ৰকৃতিৰ আন এক ৰূপৱতী গছ সোণাৰু ফুল দেখুৱাবৰ কাৰণে আপোনালোকক লৈ যাব বিচাৰিছোঁ। বলক। পানীৰ কাৰণে আমি অকণমান ঘূৰি ঘূৰি আহিব লগা হৈছে। এতিয়া সৰু ৰাস্তাৰে বাঁহৰ মাজে মাজে বহুত কষ্ট কৰি আহিব লগা হৈছে। আচলতে পানী থকাৰ কাৰণে আমি বাঁহৰ তলৰ এতিয়া সৰু বাটেৰে আমি যাব লগা হৈছে। অনেক মোহনীয়া ফুল, এয়া সোণাৰু ফুল হাতত লাগি আহিল। আচলতে ছিঙিব নাপায়, তথাপি ছিঙিলোঁ। আজিকালি হয়তো বহুতে সোণাৰু চিনি নাপাব পাৰে, সৰু সৰু ল'ৰা ছোৱালীৰ কথা কৈছোঁ, তেওঁলোকে সোণাৰু বা এজাৰ এইবিলাক চিনি নাপাব পাৰে। সেইকাৰণে মই আজি
দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। এইবিলাক গাঁও অঞ্চলত থাকে আচলতে, কিছু কিছু চহৰ অঞ্চলতো থাকে। আমাৰ ঘৰৰ ওচৰতে আছে। পুনৰ আকৌ এবাৰ কৈছোঁ যে আমি গাঁৱৰ আমাৰ ঘৰৰ পৰিৱেশ কিছু দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ, লগতে এজাৰ আৰু সোণাৰো দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ। শেষত পুনৰ এবাৰ অনুৰোধ কৰিছোঁ আমাৰ চেনেলটি যাতে আপোনালোকে ছাবস্ক্ৰাইব কৰে, লাইক কৰে, কমেণ্ট কৰি জনাব আমি কোনবোৰ ঠাইলৈ গ'লে ভাল হ'ব, কি আপোনালোকৰ ওচৰত আছে ঐতিহ্যমণ্ডিত স্থান, সেইবোৰ আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিম।